সোণালী বৰ্ষৰ আৰম্ভণিৰ সোণালী ক্ষণত পুনৰবাৰ স্কুলীয়া জীৱনলৈ ঘূৰি যোৱাৰ হেঁপাহেৰে উপস্থিত হলোগৈ বৰজান মাটিখোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। অৱশ্যে আমি পঢ়ি থাকোঁতে বৰজান মাটিখোলা উচ্চ মাধ্যমিক বিদ্যালয়হে আছিল। এসময়ত মোৰ মা দেউতাই যিসকল ব্যক্তিৰ সান্নিধ্যত স্কুলীয়া জীৱনটো পাৰ কৰি আহিছিল, ময়ো সেই সুবিধাকণ পাইছিলোঁ তেওঁলোকৰ সান্নিধ্যতে স্কুলীয়া জীৱনটো পাৰ কৰিবলৈ। আৰু মোৰো এদিন যাত্ৰা আৰম্ভ হৈছিল এই স্কুলখনৰ পৰাই। প্ৰাথমিক স্কুলীয়া শিক্ষা সাং কৰাৰ পিছতে মাধ্যমিক স্কুলীয়া শিক্ষা জীৱন যেতিয়া আৰম্ভণি হৈছিল, সেই দিনটো এতিয়াও মনত আছে। সিদিনা ভয় কৰিছিলোঁ, বাক কৈছিলোঁ যে মই আজি কাৰ লগত বহিম। আৰু মা আৰু দেউতাৰ সেই এষাৰে কথা যে নতুন মানুহ লগ পাবি, নতুন কথা শিকিবলৈ পাবি, আৰু কিনো নিজেই ভালদৰে থাকিলে ছাৰহঁতে তহঁতক এনেও মৰম কৰিব আৰু সাদৰেৰে আঁকোৱালি ল'ব। গতিকে সেইটোকেই হৈছিল আৰু খুব এটা নতুন সাহস, নতুন এটা উদ্যম লৈ গৈছিলোঁ স্কুলখনলৈ। আৰু যিটো ভয় লৈ স্কুলখনলৈ গৈছিলোঁ, সেই ভয়টো খুব কম দিনৰ ভিতৰতে কিন্তু নাইকিয়াও হৈ গৈছিল। সৰুৰে পৰাই আমি যিখন সমাজত ডাঙৰ হৈছোঁ, যি এটা পৰিৱেশত ডাঙৰ হৈছোঁ, মা দেউতাই হওক বা ওচৰ চুবুৰীয়াই হওক, সদায় এটা কথাই কৈছিল, সপোন দেখিব লাগে মানুহে। গতিকে তেনে কিছুমান সপোন লৈয়ে আগবাঢ়ি গৈছিলোঁ স্কুললৈ বুলি। আৰু সেই যে সৰু সৰু বিশেষ কথাবোৰ, সৰস্বতী পূজাৰ দিনাহে নামভৰ্তি কৰোৱা, এটা শ্ৰেণীৰ ৰিজাল্ট নাহোঁতেই তাৰ আগতেই যে সেই বাহঁতৰ পৰা বা ওচৰত থকা মোতকৈ ডাঙৰ বয়সৰ, আমাতকৈ ডাঙৰ বয়সৰ বা দাদাহঁতৰ পৰা যে আগতীয়াকৈ আনি কিতাপবোৰ পঢ়িছিলোঁ, গোটেই কিতাপবোৰ একে উশাহতে শেষ কৰি পঢ়ি পেলাইছিলোঁ। আৰু নতুন কিতাপখিনি পোৱালৈকেতো সেই পুৰণা কিতাপখিনিতেই সকলোখিনি পঢ়ি শেষেই কৰিছিলোঁ। মনত থাকক বা নাথাকক কথা নাই, কিন্তু পঢ়িব জনাখিনিলৈকে পঢ়ি শেষেই কৰিছিলোঁ। পঢ়াটোতো পঢ়িছিলোঁ আৰু শিক্ষাগুৰুৰ কথা মতে সকলোখিনিয়ে কৰিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু বহু কথা তেতিয়া বুজি পোৱা নাছিলোঁ। এতিয়া উপলব্ধি হৈছে যে সঁচাকৈ স্কুলীয়া জীৱনৰ নিচিনা আৰু কোনো সময়েই নহয় আৰু কেতিয়াও সেইখিনি ঘূৰি নাহে। সেই জীৱনৰ কাৰণে ৰঙীন হৈ থাকে, চিৰসেউজ হৈ থাকে সেই সময়খিনি। আৰু যোৱা 11 জানুৱাৰীৰ দিনাখন সেই দিনবোৰ পুনৰ ৰোমন্থন কৰিবলৈ এটা সুযোগ পালোঁ। এতিয়া আমাৰ স্কুলখনে 50 বছৰ বয়সত ভৰি দিছেহি। এয়া হৈছে আৰম্ভণি অনুষ্ঠান, সোণালী জয়ন্তীৰ আৰম্ভণি অনুষ্ঠান। বহু জ্যেষ্ঠ লোকে কৈ আহিছে, আমি আমাৰ জীৱনটোত ভালদৰে অতিক্ৰম কৰিবলৈ হ'লে কিছুমান বিশেষ ব্যক্তিৰ আমাৰ সান্নিধ্যৰ খুবেই প্ৰয়োজন। ঠিক তেনেকৈ মোৰ জীৱনৰ ক্ষেত্ৰতো বহু সময়ত পৰ্যায়ক্ৰমে বিভিন্ন ব্যক্তিৰ সান্নিধ্য মই লাভ কৰিছোঁ, য'ৰ পৰা মই সাহস আৰু সদায় উৎসাহ উদ্দীপনা পাই আহিছোঁ। গতিকে সেই তেনে এটা সাহসৰ খুবেই প্ৰয়োজন, আৰু সেই সাহসটো কিন্তু ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা আপোনালোকে পাবই লাগিব। তেতিয়াহে কিন্তু যিকোনো কামৰ বাবে আপুনি আগবাঢ়িব পাৰিব। গতিকে আৰু বাকীখিনি আপোনালোকক পিছৰ